বন্ধু বান্ধৱীসকল মোৰ নাম হৃষিকেশ আৰু আপোনালোকে চাই আছে Hds Assamese। বন্ধু বান্ধৱীসকল আমাৰ গাঁৱতে মনসা পূজা হয় মানে পচৰিয়াত। আমাৰ গাঁৱতে মনসা পূজা হয় আৰু আজি মানে মনসা পূজা বহুত কম জেগাত হয় অসমৰ আৰু এইখন অসমৰ ওৱান অফ দ্য ফাৰ্ষ্ট মানে মনসা পূজা হয় আৰু ওৱান অফ দ্য বিগেষ্ট মনসা পূজা হয়। মানে মানুহে কয় যে ফাৰ্ষ্ট যিটো মানে কি বস্তুৰ পৰা মানে মনসা পূজা আৰম্ভ হৈছিল, সেই বস্তুটো ফাৰ্ষ্ট পচিৰাত অনা গৈছিলে আৰু পচিৰাৰ পৰা বেলেগ জেগাত লৈ যোৱা গৈছিলে। মানে এনেকুৱা হৈছে যে বহুতখন পুলিচ থানা যেনেকৈ থাকে আৰু চেণ্টাৰত যেনেকৈ এখন চেণ্ট্ৰেল পুলিচ থানা থাকে, সেনেকৈ এইখন মনসা পূজা মানে আপোনালোকে চেণ্টাৰত ক'ব পাৰে আৰু কাষত বহুতখন মনসা পূজা হয়। আমাৰ গাঁৱতে মানে সেই মনসা পূজাখন হয়। বলক আপোনালোকক দেখাওঁ। আৰু 5 দিন আৰু এনেই মনসা পূজা, কিন্তু 5ৰ দিন দেখাব গ'লে মানে ভিডিঅ'টো মানে বহুত দীঘল হৈ যাব। সেইকাৰণে আপোনালোকক এটা সৰু চাই ভিডিঅ' বনাই দেখাম। এইদিনৰ হিচাপত মই গোটেই ভিডিঅ'টো বনাই দিম আপোনালোকক আৰু চাগে মই এইটো পাৰ্ট 2 বনাম। আপোনালোকে চাওক। কেনেকুৱা কৰে দিনে